হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু মই আজি ভিডিঅ'টোত আহিছোঁ এটা মানে এনে অলপমান এনজয়। তো বিহু আহিল কাষতে আৰু ঠাণ্ডাও বহুত, তো কি কৰিম মানে উপায় নোহোৱা নিচিনাই এইটো অলপ কথাবিলাক। তাৰ মাজতো এটা মানে চব ভিডিঅ' আৰু মোৰ এইটো আমি দুজনে আজি জুই পুহাই আছোঁ ইয়াতে, আৰু জুইটো শেষ হ'ল। এতিয়া আমাৰ টোপনি মাৰাও টাইম হ'ল, যিহেতু ৰাতি হ'ল বহুতখিনি। আৰু এতিয়া আমি মূল কথালৈ আহোঁ। আমি আজি ভাত খাইছোঁ, চিকেন আঞ্জা ভাত খালোঁ, আৰু লগত এইটো পদুনা বুলি কয়, পদুনা মানে পিটিকা মানে বনাই কিনে খালোঁ। আৰু মই এইটো আজি ফাৰ্ষ্ট লাইফত খালোঁ, আৰু লাইফত যে ফাৰ্ষ্ট খালোঁ কেতিয়াও খাই পোৱা নাছিলোঁ এনেকুৱা। তো আজি মই নিজৰ মানে নিজে কৈছোঁ যে কেনেকুৱা লাগিছিল খাই কিনে? কেনেকুৱা লাগিছিল? কিয় হাঁহি আছে ক? আচলতে লাজ পাইছে। লাজ পালে কি হ'ব? বাই বাই, ইয়াতে সামৰিছোঁ। ছাবস্ক্ৰাইব কৰিব আপোনালোকে, আৰু কালি আহিম, আকৌ আহিম, আৰু কালি এতিয়া মানে কালি আহিলে মানে ধামাকা ভিডিঅ' হ'ব।